আজিৰ কবিতাটিৰ শিৰোনাম হৈছে অহংকাৰ। কবি ৰাজেশ কবিৰাজ, আবৃত্তি দুলাল কবিৰাজ। শুদ্ধ শুদ্ধ তুমিয়ে কোৱা কথাষাৰে শুদ্ধ, এই বিশাল পৃথিৱী অন্ধকাৰচ্ছন্ন, জ্ঞানৰ জেউতি বিচৰা নাই প্ৰয়োজন। চোৱা আকৌ এবাৰ ভাবি, চোৱা আকৌ এবাৰ ভাবি, আহ্বান মোৰ প্ৰগতিত তুমি, বিশাল পৃথিৱীৰ অৱদান। নানা অগণন জ্ঞানৰ জেউতি মাথো গুৰুত্বহে তোমাৰ, ভাবিছা তুমি অনেকৰে ভুৱা আকৃতিৰ ৰূপ। চোৱা আকৌ এবাৰ ভাবি, চোৱা আকৌ এবাৰ ভাবি, আহ্বান মোৰ প্ৰগতিত তুমি, সঁচা সঁচা পৃথিৱীখন বৰ জটিল, ভাবিছা কি যাম, সঁচা দুখ নাই তোমাৰ, আছা তুমি অহংকাৰৰ গৰ্ভ। চোৱা তুমি আকৌ এবাৰ ভাবি, চোৱা তুমি আকৌ এবাৰ ভাবি, আহ্বান মোৰ প্ৰগতিত তুমি, অনেকৰ আগমন অনেকৰ প্ৰস্থান। অহংকাৰৰ বশৱৰ্তী নহবা তুমি, অনেক হৃদয় এদিন হ'ব পৰাজয়, অনেক হৃদয় এদিন হ'ব পৰাজয়।